हेलो एवरीवन मोर आन এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো লগতে আপোনালোকে ভালে আছে বুলি আশা ৰাখিছো আৰু লগতে মই ভালে আছো আজি মই ফুৰিব আহিলো মোৰ ডাঙৰ বাজনী ঘৰত আৰু মোৰ বা তিনিজনী আছে আৰু তিনিজনী খুবেই মৰমিয়াল আৰু আজি মই গধূলি পালোহি গধূলি মানে 6টা মান বাজিলে আৰু তাৰপিছত আহি প্লাই চাহটা খাই এতিয়া আজৰি হলো ভাবিলো ভিডিঅ' এটা বনাও সো আপোনালোকক দেখুৱাম আজি কি কৰো ডাঙৰবা ঘৰত কাইলৈ আমি ইয়াৰ পৰা যামগৈ আজি দিনটো থাকিম সব আজি ডাঙৰবা ঘৰত আমাৰ কাৰণে কি জুজাৰ কৰিছে সকলোখিনি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাম আৰু আশা কৰো সকলোৱে ভাল পাব বলক এতিয়া দেৰি নকৰি মই ভিডিঅ'টো ষ্টাৰ্ট কৰো এয়া আহি সকলোৱে চাহ খাইছো কি কৈছা আৰ্ট কৰি আছো বাবা চাও কি আৰ্ট কৰিছা फ्लावर এফালে কি বনাইছা আইসক্রিম আৰু ফ্লাৱাৰ আৰু ৰ'জ এফালে খেলি আছে বাচ্চা গিটাই বেটা ক'ত গৈছা ও এফালে পঢ়ি আছে পাৰ্সি তুমি কি আৰ্ট কৰিছা চৰাই লাজ কৰিছে বাপৰে এফালে জ্যোতিষ্ণা কি আৰ্ট কৰিছে গাজৰ আজি সানডে কাৰণে সবে আৰ্ট কৰিছে আৰু দেখুৱা আমি আমাৰ কাৰণে খাবলৈ কি বনাইছে সকলোখিনি দেখুৱা আপোনালোকক ভিডিঅ'ৰ জৰিয়তে চাই থাকক ভিন্দয়ে গুছাই আছে হাঁহ আমাৰ কাৰণে হাঁহ মাৰিছে চাৰি আগফালে বনাইছে মাছ বনাইছা ন বনাইছো মাছ বিয়নি পুৰা কথা ওলাইছে ন ও বিয়নি মুখাতে আমাক কি হেৰি কৰি দিছে নেমাৰি অকনো সকলোৱে আমাৰ কাৰণে খাবলৈ জুজাৰ কৰি আছে আৰু মই এতিয়া বেটাক অলপ ভাত খুৱাই লওঁ আৰু জানে আপোনালোকে খোৱাৰ লগত বহুত লাগিব লাগে সো মই খুৱাই মেলি যেনে তেনে অকমান খুৱাই মেলি আজৰি হৈ লওঁ তাক অলপ মানে খুৱাইও লওঁ আৰু টোপনিয়াই আছে সো সব কৰি আজৰি হৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছে এয়া মাছ পুৰা কমপ্লিট হৈ গ'ল বনোৱা আৰু লগতে মাংসও হৈ গ'ল হাঁহ মাংস এয়া আলু আৰু কোমোৰা দিছে ইফালে আমাৰ ৰিচান এতিয়ালৈকে টোপনি নাই ইফালে ৰুটি বনাইছে তাক ৰুটি বেলিব লাগে জ্যোতিষ্ণা 9টা বাজিলে কিন্তু টোপনি নাই বদমাছ ৰেডি হৈছেগে আৰু খাম আৰু অলপ পাছত আৰু বহুত ধুনীয়া আইটেম বনিছে দেই আমাৰ কাৰণে সো আপোনালোকক দেখুৱাইছো আৰু দেখুৱাম ভাতৰ লগত গোটেইখিনি ৰেডি হোৱাৰ পাছত ধুনীয়াকৈ দেখাব পাৰিম বাৰু চাই থাকক ভিডিঅ'টো আৰু খোৱাৰ আগমুহূৰ্তলৈকে আপোনালোকক দেখাই থাকিম কি কৰোঁ কি খাওঁ সকলোখিনি বলক চাই থাকোঁ ভিডিঅ'টো আমাৰ বাচ্চা পাৰ্টিখিনিয়ে খাই আছে আৰু মানে খাব লৈছে আৰু তাৰপিছত আমি খাম এফালে আমাৰ সৰু পেহী পাপৰ খাই জুই ফুৱাই আছে বেটাক মই ইমানেই খুৱাবলৈ চেষ্টা কৰিলোঁ কিন্তু মই নোৱাৰিলোঁ এতিয়া আইতাকে খুৱাই পিনে দিলে আৰু ই শুলে যিহেতুকে মই ভাতটো খাই লওঁগৈ বহুতে ভোক লাগিছে আৰু বহুত টোপনিও ধৰিছে যিহেতু ইমান দূৰৰ পৰা অহা ভাগৰো লাগিছে যে সো সেইটো কাৰণে এতিয়া বলক ভাতখিনি খাই লওঁগৈ পুৰা স্পেচিয়েল খানা আছে আমাৰ কাৰণে এয়া আমাৰ খানা ৰেডি ইফালে চাটনি হাঁহ মাংস মই মাংস নাখাওঁ কাৰণে আলু আৰু ঝোল লৈছোঁ আৰু ইফালে মাছ ফ্ৰেঞ্চবিন আলু ভাজি পাপৰ এতিয়া খাই লওঁ আৰু খাই বৈ আজৰি হ'লোঁ লগতে ফ্ৰেছো হ'লোঁ আৰু ভাবিছোঁ বৰ বেছি দীঘল নকৰোঁ মোৰ যিহেতুকে টোপনি ধৰিছে সো আজিলৈ মোৰ ইমানেই ভিডিঅ' ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি মোৰ চেনেলটোত আপোনালোকে ফাৰ্ষ্ট ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰাকৈ নাযাব আজিলৈ মোৰ ইমানেই ভিডিঅ' বাই বাই